নমস্কাৰ, মই জোনালী শইকীয়া চিম্পুল লাইফৰ পৰা ঘৰৰে বেঙেনা কেইটামান ছিঙি আনিলোঁ দুপৰীয়ালৈ বুলি। এতিয়া মই বনাম পনীৰ, মটৰ, আলুৰে ধুনীয়াকৈ তৰকাৰী এখন। এইখিনি মই প্ৰেছাৰ কুকাৰত বইল কৰি ল'ম। এইখিনি বইল হোৱালৈকে মই বেঙেনা আৰু উৰহিখিনিও ভাজি ল'ম। বেঙেনা আৰু উৰহি ভাজি মোৰ হৈ গ'ল। এতিয়া মই আকৌ পনীৰখিনি তেলত ভাজি ল'ম। পনীৰখিনি মই ভালকৈয়ে ভাজিম। পনীৰ ভাজি মোৰ হৈ গ'ল। এতিয়া মই পাঁচফোৰণ কেইটামান দি পিনে কাটি থোৱা বিলাহী কেইটা দি মই আকৌ ভাজিম। বিলাহীখিনি ভালকৈ ভজা হোৱাত মই সিজাই থোৱা মটৰ আৰু আলুখিনিও মই ইয়াত ঢালি দিলোঁ। তৰকাৰীখন ভালকৈ উতলি অহাত মই ইয়াত ভাজি থোৱা পনীৰখিনি দিলোঁ। ইয়াত পাঁচফোৰণৰ বাহিৰে অন্য কোনো মছলা মই দিয়া নাই। এয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকেও সাধাৰণভাৱে এনেকৈ ঘৰত বনাই খাব পাৰে। এয়া ৰেডি হৈ গ'ল আমাৰ দুপৰীয়াৰ আহাৰ।